নমস্কাৰ, মই মিয়মজয়শ্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি আমি যাওঁ বগৰী চাপৰিত। আপোনালোকক আজি ধামাকা ভিডিঅ' দেখাম, আপোনালোকে আগলৈ চাই থাকিব। ইফালে ৰখি আছোঁ, মানুহ অহা নাই আৰু মানে বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা। মই আগৰ ভিডিঅ'টো আপোনালোকে দেখি পাইছে চাগে, মোৰ আগৰ ভিডিঅ'ত মই বগৰী চাপৰি যোৱা। তো আজি যাওঁ আকৌ, মানে 26 জানুৱাৰীৰ দিনটোত আমি যাওঁৱেই আৰু গাঁৱৰ পৰা আমাৰ মানে ফেমিলিৰ নিচিনা আৰু গাঁৱৰ সকলোৱে যাওঁ আৰু ইয়াৰ পৰা আপোনালোকক দেখাই যাম আমাৰ এটা কথা কি জানেনে, মানে আমি আহিছিলোঁ বগৰী চাপৰিত, কিন্তু ইয়াত মানে তলা লগাই থৈছে সোমাব নোৱাৰাকৈ, কৰোণাৰ কাৰণে নে কি নাজানো আৰু, কাৰফিউ বুলি। কিন্তু যোৱা বছৰ মানে কৰোণা হ'লেও যোৱা বছৰ খোলা আছিলে, আমি আহিছিলোঁ, সেইটো কাৰণে ভাবিলোঁ তলা নামাৰে চাগে বুলি। হৈ আছে ভিডিঅ' হৈ আছে। বগৰী চাপৰিত আমি খাবই নাপালোঁ, খাম বুলি কৈছিলোঁ বগৰী চাপৰিত, কিন্তু তাত মানে তলা লগাই থৈছে, সেইটো কাৰণে বেলেগ এটা অলপ জেগাতে আমি ইয়াত খাইছোঁ। ইয়াতো পাৰ্টি খাই বুলি কৈছে। মা কেনেকুৱা হৈছে, আমি আহিছোঁ আৰু বতৰ বেয়া। এইটো জেগাতে খাম আৰু বগৰী চাপৰিত বন্ধ হৈ আছে। হ'ব দেখিছেনে বতৰটো কেনেকুৱা হৈছে। আৰু আজি বতৰটো বহুত ঠাণ্ডা, একদম বতাহ একদম বলি আছে। আৰু জানো আৰু ঠাণ্ডা, বৰষুণ যদি নিদিয়ে একো নাই, খাব পাৰিম। কিন্তু বৰষুণ যদি ঘপচে দি দিয়ে নাজানো কিয় হয়, কিন্তু নিদিব নিচিনা লাগিছে। বতৰটো এনেকুৱা হ'লেও আমাক যেনে তেনে ভগৱানে চাব আৰু। আজি আমাৰ ইয়াৰ অৰিজিনেল বগৰী চাপৰি নহয়, মানে বগৰী চাপৰি এটা অংশ আৰু অলপ অলপ।
ভালেই লাগিছে ইয়াতো আমি য'ত পাৰ্টি কৰোঁ সদায় তাত সদায় আমি প্ৰত্যেক বছৰে বগৰী চাপৰি বুলি তাত পাৰ্টি কৰোঁ কিন্তু আজি ইয়াত ভালেই লাগিছে ইয়াতো বহুতে ইয়াতো পাৰ্টি কৰিছে আমি বুলি নহয় আমাৰ বাবায়ে চালাড দিছে নেকি চালাড মাংসটো দিব লাগিছিলে এতিয়া মই দিব লাগিছিলে মাংস এতিয়া বাবাৰ পৰা মই ল'লোহেঁতেন খাইছে ন খাইছে ভাল লাগিছে টেষ্টি হৈছে নে টেষ্টি হৈছে বহুত টেষ্টি হৈছে ন ভাত চাত খাই আজৰি হ'ল আৰু এইফালে খাই আছে সিহঁতি কিছুমানে আমাৰ খাই আজৰি হ'ল আৰু সকলোৱে খালোঁ আৰু প্ৰায়খিনিয়ে ভাল লাগিলে বোলে আৰু এইজন বাবাই সুধিলোঁ কেনেকুৱা লাগিলে বুলি তেওঁ ক'লে ভালেই লাগিলে খালি নিজে বনোৱাৰ কাৰণে খাব নোৱাৰিলে বুলি মই কৈছোঁ মোৰ কাৰণে ভালেই টেষ্টি লাগিলে বুলি মানে গান বাজি আছে নাই আৰু কপিৰাইট হৈ যায় গানবোৰ মানে বাজি লগালে সেইকাৰণে মই গানবোৰ মিউট কৰি এনেকৈ দিবলগীয়া হৈছে